এইবেলি আমাৰ 131 সংখ্যক পূজাৰ মেলা, যিটো আমাৰ তথ্য আছে লিখিত তথ্য মতে 131 বছৰ উপক্ৰম হ'ল, কিন্তু অলিখিত তথ্য মতে বহুদিনে হ'ল এইটো আৰু হিচাপ আমাৰ পাবলৈ নাই। এইবেলি আমি আজিৰ পৰা অহা 21 অক্টোবৰ তাৰিখলৈকে মুঠ 13 দিনীয়া কাৰ্যসূচীৰে পূজা মেলাখন উদযাপন কৰা হ'ব। আৰু ইতিমধ্যে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, আমোদ প্ৰমোদমূলক অনুষ্ঠান ইতিমধ্যে আহি পাইছেহি আৰু তেওঁলোকৰ প্ৰস্তুতিবিলাক সম্পূৰ্ণ হৈ আছে। অলপমান বৰ্ষা বিঘিনিতৰ কাৰণে আজিৰ দিনটো অলপ স্তব্ধ আছে যদিও আজি এতিয়া বৰষুণ এৰিছে, অহাকালিলৈকে সম্পূৰ্ণ হ'ব আৰু এই মেলাখন ৰাইজে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। পূজাখন আজিৰ পৰা অহা 21 অক্টোবৰলৈ 13 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি এই পূজা মেলাখন আয়োজন কৰিছোঁ। এই পূজা আৰু মেলাত ইতিমধ্যে আবাহন থিয়েটাৰ আৰু আইৰাখী ঘৰৰ থিয়েটাৰ আহিছে বুলি আমি অৱগত হৈছোঁ আৰু মীনা বজাৰ, চাৰ্কাছ আদি কৰি বাণিজ্য মেলা আৰু বিভিন্ন ধৰণৰ খেলৰ যিবিলাক অনুষ্ঠান আমাৰ বিশেষ কৰি কণ শিশুসকলৰ আমোদজনকৰ বাবে যিবিলাক অনুষ্ঠান থাকে সেইবিলাকৰ ইয়াত আহিছে। ইতিমধ্যে বৰষুণৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ কৰি তুলিব পৰা নাই, 2-1 দিনৰ ভিতৰত এইবিলাক সম্পূৰ্ণ হৈ উঠিব। আমি আশা কৰিছোঁ এই 13 দিনীয়া পূজা আৰু মেলাখন আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম। খেতিয়কসকল বৰ্তমান ৰাইজে স্মৃতি দৰ্শন কৰিব বিচাৰে কৰিব তেওঁলোকে ভূমেৰে যি ৰজাই বিজনী ৰাজ্য প্ৰতিষ্ঠা কৰি বিজনীত পোনপ্ৰথমে লক্ষ্মী পূজা আজি যিসকলে ইতিমধ্যে তেওঁলোকক ভ্ৰমণ কৰিছে, তেওঁলোকৰ ভ্ৰমণ কৰিছোঁ আৰু আমাৰ এই আজি বিজনীৰ ৰাজবাৰী যদি স্থানান্তৰ হয়, স্থানান্তৰ হোৱাৰ পিছত এই পূজাখন এই পূজাটো পুৰণা বিজনী ৰাজবাৰীৰ পৰা স্থানান্তৰ যিসকলে স্থাপন কৰিছিল তেওঁলোকৰেও আজি এই স্মৃতি দৰ্শন কাৰ্যসূচীত স্মৰণ কৰিছোঁ আৰু এই প্ৰাপ্ত হৈ আজি আমাৰ মাজত আমি স্মৰণ কৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ এই